জাষ্ট বুলিহে আমি নহ'লে আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি বিভিন্ন ধৰণৰ গছ গছনি ৰুম, কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিব পাৰিম। গছৰ পৰা আমি অক্সিজেন পাওঁ আৰু গছ নহ'লে আমাৰ একো ভৱিষ্যত নাই, আৰু গছ থাকিলে আমাৰ ভৱিষ্যতটো সুৰক্ষিত হৈ থাকিব। সেইকাৰণে আমি এইবাৰ গছ ৰুম। এইবাৰ আমি হেল্ল' গাইজ, আমি এবাৰ ফুল ৰুম। ফুলৰ মানে এইকেইটা ফুলি আছোঁ। ইয়াতে আৰু কদল নালগে না, ফুল ফুলকেইটা হ'লে হৈ যায়। মাতি দিম দৰকাৰকৈ। চবে গাছ ৰুব লাগে বিশ্ব পৰিৱেশ দিৱস। গাছ থাকিলে আমাৰ ভৱিষ্যত সুৰক্ষিত, আৰু গাছ তাছ আছে যে মানুহবিলাক আজিকালি, গতিকে নালাগে। গাছে মেইন না। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো মানে কেনে হৈছে ক'ব, আৰু আজি গাছ ৰুব সকলোৱে। ভিডিঅ'টো এতিয়া শেষ হৈছে। বাই বাই।